HSLC 2026 বাবে social science most important common questions. So প্ৰথম কোৱেশ্চনটো হৈছে মানৱ উন্নয়ন সূচাংক বুলিলে কি বুজা 2 মাৰ্কছৰ কাৰণে very important. নেক্সট কোৱেশ্চনটো হৈছে অৰ্থনৈতিক বহি বাণিজ্যহীনতা মানে কি 1 মাৰ্কৰ কাৰণে common question. নেক্সট কোৱেশ্চনটো হৈছে ভাৰতত অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা 3 মাৰ্কছৰ কাৰণে. মুদ্ৰাৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা 3 মাৰ্কছৰ কাৰণে. নাবাৰ্ডৰ তিনিটা কাৰ্য উল্লেখ কৰা. সো এইটো এনসাৰ লিখোতে ফাৰ্স্ট অফ অল নাবাৰ্ড কি হয় হেতু লিখিব লাগিব আৰু নাবাৰ্ড কি হয় হেতু বৰ্ণনা কৰাৰ পিছত ইয়াৰ তিনিটা কাৰ্য উল্লেখ কৰিব লাগিব 3 নম্বৰৰ কাৰণে আৰু কেতিয়াবা 3+1ৰ কাৰণেও আহে অৰ্থাৎ 4 নম্বৰৰ কাৰণে নেক্সট কোৱেশ্চনটো হৈছে ভাৰতৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থা আমেৰিকা যুক্তৰাষ্ট্ৰ বা কানাডাৰ সংসদীয় ব্যৱস্থাৰ পৰা কেনেদৰে পৃথক এটো প্ৰায় ৰিপিট হৈ থাকে 3 মাৰ্কছৰ কাৰণে বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা নেক্সট কোৱেশ্চনটো হৈছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা সো ইয়াত এছিয়া মহাদেশৰ বিষয়ে বৰ্ণনা কৰিব লাগিব 3 মাৰ্কছৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কোৱেশ্চনটো হৈছে অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা 4 মাৰ্কছৰ কাৰণে ভেৰি কমন কোৱেশ্চন নেক্সট হৈছে গোলকীয় উত্তাপ বৃদ্ধি কি গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ তোমাৰ পৰামৰ্শ আগবঢ়োৱা এতিয়া গোলকীয় উত্তাপ বৃদ্ধি মানে পৃথিৱীৰ উত্তাপ দিনে দিনে বৃদ্ধি পাই যোৱাটো আৰু এটো মেইনলি হয় সেউজগৃহ গেছৰ কাৰণে এই গোটেইখিনি কথা বৰ্ণনা কৰিব লাগিব আৰু গোলকীয় উত্তাপ বৃদ্ধি কেনেদৰে কন্ট্ৰোল কৰিব পাৰি তাৰ কাৰণে বৰ্ণনা কৰি লিখিব লাগিব টোটেল 3 মাৰ্কছৰ কাৰণে জিম্বাৰমানৰ মতে সম্পদ হ'বলৈ বস্তু দুটা গুণ থাকিব লাগিব এই দুটা গুণ কি উল্লেখ কৰা 2 নম্বৰৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন নেক্সট কোৱেশ্চন অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল অসমত এই বিদ্ৰোহৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা এতিয়া অসমত 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল আৰু এই বিদ্ৰোহৰ নেতা আছিল মণিৰাম দেৱান আৰু এই বিদ্ৰোহৰ প্ৰভাৱ সম্পৰ্কে বৰ্ণনা কৰি লিখিব লাগিব টোটেল 4 নম্বৰৰ কাৰণে most important question নেক্সট কোৱেশ্চন হৈছে যোৰহাট সাৰ্বজনিক সভাৰ যিকোনো তিনিটা কাৰ্য লিখা 3 নম্বৰৰ কাৰণে অসমৰ কৃষি বিশ্ববিদ্যালয়ৰ যিকোনো তিনিটা মূল উদ্দেশ্য উল্লেখ কৰা আৰু কেতিয়াবা অসমৰ কৃষি বিশ্ববিদ্যালয়ৰ ওপৰত চমু বৰ্ণনা লিখাও আহে নেক্সট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণ বুলি কিয় উল্লেখ কৰা আছে বুজাই লিখা 2 মাৰ্কছৰ কাৰণে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ মাজত ঐক্য সৃষ্টি কৰা উপাদানবোৰ কি প্ৰি টেষ্টতো আহিছে মাল্টিপল টাইমছ সো 3 মাৰ্কছৰ কাৰণে most important question নেক্সট কুৱেশ্যনটো হৈছে অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা এটো বৰ্ণনা কৰিব লাগিব 3-4 মাৰ্কছৰ কাৰণে মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি পৃথিৱীৰ আদি অৱস্থা কেনে আছিল লিখা 5 মাৰ্কছৰ কাৰণে most important question হয় আৰু নেক্সট এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্য আহিব আৰু যদি এছিয়া মহাদেশৰ ওপৰত নাহে তেন্তে ইউৰোপ মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা আহিব পাৰে যেটো 3 বা 4 মাৰ্কছৰ কাৰণে হয় নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণসমূহ কি উল্লেখ কৰা অসমৰ ইতিহাসৰ ফুলগুৰি ধাবাৰ গুৰুত্ব কি আছিল লিখা 3 নম্বৰৰ কাৰণে most important question শীতল মৰুভূমি কি এই শীতল মৰুভূমিৰ ওপৰত গোলকীয় উষ্ণতাই সম্ভাৱ্য কি প্ৰভাৱ পেলাব পাৰে 3 নম্বৰৰ কাৰণে 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিভাৱক অনুষ্ঠানত ঘোষণা কৰা দুটা সিদ্ধান্ত লিখা 2 নম্বৰৰ কাৰণে most important question হয় নেক্সট কুৱেশ্যনটো হৈছে অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ দুটা প্ৰধান সুবিধা লিখা 2 মাৰ্কছৰ কাৰণে নেক্সট অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ ফহিয়াই আলোচনা কৰা 4 নম্বৰৰ কাৰণে নেক্সট কমন কুৱেশ্যনটো হৈছে মুদ্ৰাৰ তাইল্য মানে কি 2 নম্বৰৰ কাৰণে নেক্সট অসমৰ আভ্যন্তৰীণ জল পৰিবহণৰ দুটা সুবিধা লিখা নেক্সট কুৱেশ্যনটো হৈছে কানিংহাম চাৰ্কুলাৰৰ প্ৰধান বিষয়বস্তু কি 2 নম্বৰৰ কাৰণে অসমত 1857 চনৰ চিপাহী বিদ্ৰোহ বিফল হোৱাৰ তিনিটা কাৰণ লিখা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ 3 মাৰ্কছ ভাৰতীয় সংস্কৃতিৰ সাংস্কৃতিক বহুত্ববাদ বৈশিষ্ট্যটোৱে কি বুজায় নেক্সট কুৱেশ্যন সদৌ অসম আহোম এছ'চিয়েশ্যন গঠন কৰাৰ মুখ্য উদ্দেশ্য কি আছিলে 2 নম্বৰৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কেনেকুৱা পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিলে 2 নম্বৰৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ডিজিটেল পে'মেণ্ট আজিকালি বৰ জনপ্ৰিয় হৈছে এনে ডিজিটেল পে'মেণ্টৰ যিকোনো তিনিটা সুবিধা লিখা UPI বা ডেবিট কাৰ্ড মোবাইল বেংকিং এটচেট্ৰা সো 3 নম্বৰৰ কাৰণে most important question হয় নেক্সট কুৱেশ্যনটো হৈছে সম্পদ সংৰক্ষণৰ মুখ্য উদ্দেশ্য কি ইয়াৰ উদ্দেশ্য সফল ৰূপায়ণৰ ক্ষেত্ৰত সহায় কৰা দুটা পদ্ধতিৰ বিষয়ে আলোচনা কৰা সো ইয়াৰে এনসাৰটো ইয়াৰ পৰা চাই ল'ব নেক্সট কুৱেশ্যন যিটো পৰীক্ষাত আহিবই অসমৰ এখন নক্সা মানচিত্ৰ অংকন কৰা আৰু তলত দিয়া বহুৱা মানচিত্ৰখন অংকন কৰোঁতে মানচিত্ৰৰ লগত চাৰিসীমাটো দিব যে কোনফালে উত্তৰ দক্ষিণ পূব পশ্চিম দিশটো আছে আৰু তাৰ পিছত যিটো ঠাই বহুৱাব দিছে সেই ঠাইটো মাৰ্ক কৰি কেনে বক্সৰ ভিতৰত লিখি দিব ঠিক আছে সো এইকেইটা আছিলে ছ'চিয়েল সায়েন্সৰ most important common questions so that's it for today thank you for watching